ভাৰতবৰ্ষকে মুখ্য কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ বিশ্বাসৰ আধাৰত সবল অস্তিত্বৰে সৈতে চিৰবিদ্যমান আমাৰ সকলোৰে চিৰপৰিচিত জ্যোতিষ শাস্ত্ৰ। ঘৰত নৱজাতকৰ পৰা আৰম্ভ কৰি বিবাহলৈকে, সম্পত্তি ক্ৰয়ৰ পৰা আৰম্ভ কৰি মৃত্যুৰ ক্ষণ পৰ্যন্ত, আৰ্থিক লাভ লোকচানৰ পৰা আৰম্ভ কৰি সকলো বিপদ আপদ পৰ্যন্ত সকলোতে যেন জ্যোতিষ শাস্ত্ৰ অপৰিহাৰ্য। প্ৰভু পথ প্ৰদৰ্শিত কৰে। কিন্তু प्रश्न हल जे এই জ্যোতিষ শাস্ত্ৰৰ प्रभाव আমাৰ জীৱনত বাৰু সঁচাকে পৰে নে? नमस्कार, दैनिक राशिफल में आपको बताने जा रहे हैं कि 17 फरवरी को सभी राशियों का राशिफल कैसा रहने वाला है। গ্ৰহ নক্ষত্ৰৰ গতিবিধি বা স্থিতিয়ে আমাৰ জীৱন বাৰু নিয়ন্ত্ৰণ কৰিব পাৰে নে? বিজ্ঞানে জ্যোতিষ শাস্ত্ৰক ভিত্তিহীন বুলি কোৱাৰ পিছতো ইমান লাৰ্জ স্কেলৰ মানুহে এই জ্যোতিষ শাস্ত্ৰত বিশ্বাসী কিয়? जब दवा काम ना करे दवा जाइयो बागेश्वर धाम, ये वो दरबार है जहाँ स्वयंभू हनुमान जी हैं। সেয়া আহকচোন জানো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কি হয়নো দৰাচলতে এই জ্যোতিষ শাস্ত্ৰ। এইখিনিতে দৰ্শকসকলক মই মোৰ তৰফৰ পৰা এটা অনুৰোধ কৰিছো, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ই আপোনালোকৰ বাবে সম্পূৰ্ণৰূপে বিনামূলীয়া, কিন্তু ইয়াৰ জৰিয়তে মই আগবাঢ়ি যাবলৈ যথেষ্ট অনুপ্ৰেৰণা পাওঁ। লগতে ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্টো কৰি দিব। ধন্যবাদ। 1990 দশকত ভাৰতৰ দুজন বিখ্যাত সাইন্টিষ্ট ডক্টৰ জয়ন্ত নাৰ্লিকাৰ আৰু ডক্টৰ নৰেন্দ্ৰ দাভোলকাৰ, এওঁলোক দুজনে অপেনলি কৈছিলে যে এষ্ট্ৰলজি দৰাচলতে নন সাইন্টিফিক। আচলতে এই সাইন্টিষ্ট দুজনে এষ্ট্ৰলজি বা জ্যোতিষ শাস্ত্ৰৰ ওপৰত এক গভীৰ এক্সপেৰিমেণ্ট কৰিছিলে। তেওঁলোকে কি কৰিছিলে, বহুতো এষ্ট্ৰলজাৰ্ছ প্ৰথমতে মাতি আনিলে আৰু মাতি অনাৰ পিছত তেওঁলোকে সেই এষ্ট্ৰলজাৰ্ছসকলক বা সেই জ্যোতিষীসকলক বিভিন্ন মানুহৰ কুণ্ডলী দিলে আৰু কুণ্ডলী দিয়াৰ পিছত তেওঁলোকক ক'লে যে তেওঁলোকে মাত্ৰ এই কুণ্ডলী চাই কওক যে ইয়াত থকা মানুহবোৰ দৰাচলতে তেওঁলোকৰ আসল পিতৃ মাতৃ বা অৰিজিনেল পেৰেণ্টছৰ হয়নে নে তুলনীয়া বা এডপ্টেড হয়। আৰু ৰিজাল্টত তেওঁলোকে যিমানটো আন্দাজ কৰিছিলে তাতকৈও একিউৰেচি কম ওলাল। আৰু ইয়াতে চায়েন্সে ক'লে যে এই সামান্য টেষ্টটো এষ্ট্ৰলজিয়ে পাছ কৰিব নোৱাৰিলে। কিন্তু কাহিনী ইয়াতে শেষ নহয়। দেখা যায় যে আজিও কোটি কোটি মানুহে এষ্ট্ৰলজি, নিউমাৰলজি, টেৰট কাৰ্ড ৰিডিং এই সকলোবিলাকতে বিশ্বাস কৰে। বিভিন্ন ষ্টোনছ বা ৰত্নৰ ওপৰত ভৰসা কৰে। কিয়? ইয়াৰ পৰাই আমি দৰাচলতে ৰিয়েলিটিৰ দিশে আগবাঢ়ো। Well, people who write horoscopes, it's a big business. I'm still amazed. ইয়াক বুজিবৰ কাৰণে আমি এই কথাটো প্ৰথমতে বুজিব লাগিব যে এষ্ট্ৰলজিৰ মেইন ক্লেইমটো কি। এষ্ট্ৰলজিয়ে দৰাচলতে ক্লেইম কৰে যে গ্ৰহৰ গতিবিধি বা নক্ষত্ৰৰ গতিবিধিয়ে দৰাচলতে আমাৰ জীৱনটো নিয়ন্ত্ৰণ নকৰে। ইয়াৰ জৰিয়তে আমাৰ লাইফৰ যি পেটাৰ্ণ হওক বা যি সম্ভাৱনা বা টেণ্ডেঞ্চি মাত্ৰ জ্যোতিষ শাস্ত্ৰই বুজাব পাৰে। অৰ্থাৎ জ্যোতিষ শাস্ত্ৰ বা এষ্ট্ৰলজি দৰাচলতে ফিউচাৰ প্ৰেডিক্ট কৰিব পৰা কোনো সঁজুলি নহয়। ই মানুহৰ জীৱনৰ পেটাৰ্ণ বুজিব পৰা দৰাচলতে এক চিম্বলিক বা সাংকেতিক ভাষাহে। কিন্তু আনহাতে চায়েন্সে কয় যে দৰাচলতে প্লেনেটছ বা গ্ৰহ নক্ষত্ৰবিলাকৰ এনেধৰণে মানুহৰ পেটাৰ্ণ সলনি কৰিব পৰা বা মানুহৰ জীৱনত প্ৰভাৱ পেলাব পৰা কোনো ধৰণৰ ফিজিকেল ফ'ৰ্চ এতিয়ালৈকে প্ৰুফ হোৱা নাই। গতিকে যদি আমি চাওঁ তেনেহ'লে চাইণ্টিফিকেলি এষ্ট্ৰলজি দৰাচলতে সম্ভাৱনীয়তা ক'ব পৰা কোনো বিজ্ঞানৰ শাৰীত নপৰে। উদাহৰণস্বৰূপে আমি যদি টেৰট কাৰ্ড ৰিডিঙৰ কথা কওঁ তেন্তে একচুৱেলি টেৰট কাৰ্ডে ফিউচাৰ নকয়। কাৰ্ডে আমাৰ সন্মুখত এক চিটুৱেশ্যন ৰাখে আৰু আমি সেই চিটুৱেশ্যনৰ লগত নিজৰ লাইফটো কানেক্ট কৰি দিওঁ। মানে উদাহৰণস্বৰূপে ধৰি লওক টেৰট কাৰ্ড ৰিডিঙত কি হয়, বিভিন্ন ধৰণৰ তাছপাতৰ দৰে কিছুমান কাৰ্ড থাকে আৰু সেই কাৰ্ডৰ পৰা ৰেণ্ডমলি কাৰ্ড উঠাই লয়। আমি যদি এক্সাম্পল হিচাপে লওঁ, ধৰি লওক সেই কাৰ্ডখন ওলাই আহিলে আপুনি টানোতে সূৰ্য। এতিয়া সূৰ্যৰ যিটো মিনিং টেৰট কাৰ্ড ৰিডিঙত হয় সেইটো হৈছে কি ছাকচেছ, পজিটিভ বা হেপিনেছ।
এতিয়া যেতিয়া আপুনি সূৰ্য কাৰ্ডখন উলিয়াই আনিলে বা চান কাৰ্ডখন আপুনি টানি উলিয়ালে, যেতিয়া আপোনাক মানুহজনে ক'লে যে আপোনাৰ জীৱনত পজিটিভ আহি আছে বা ছাকচেছ আহি আছে, এতিয়াৰ পৰা আপোনাৰ ব্ৰেইনে আপোনাৰ জীৱনত যিমানবোৰ ভাল ঘটনা হয় বা পজিটিভ ইনচিডেণ্টছ হয়, এই সকলোবোৰ দৰাচলতে ন'টিছ কৰিবলৈ ল'ব আৰু এইবিলাকত ফ'কাছ কৰিব। আৰু আপুনি ভাবিব যে দৰাচলতে এই কাৰ্ডখনে আপোনাক যথেষ্টখিনি সহায় কৰিলে, কিন্তু একচুৱেলি সেই ঘটনাবোৰ কাৰ্ডখনে নেদেখুওৱা হ'লেও আপোনাৰ জীৱনত হ'ল হয়, কিন্তু আপুনি ন'টিছ নকৰিলে হয়। কিন্তু এতিয়া আপুনি ন'টিছ কৰিলে আৰু কৰি পেলাই ভাবিলে যে দৰাচলতে এই ঘটনাবোৰ এই কাৰ্ডবিলাকৰ জৰিয়তে হৈছে। ইয়াতে যদি আপুনি মন কৰে তেনেহ'লে গম পাব যে আচল এই জীৱনৰ যি পজিটিভ ঘটনা, এই কাম কাৰ্ডে কৰা নাই, কৰিছে আপোনাৰ ব্ৰেইন। ঠিক চেম পেটাৰ্ণতে সাইকোলজিয়ে নিউমেৰলজি বা ষ্ট'নছ বা ৰত্নবিলাকৰ ক্ষেত্ৰতো কাম কৰে। নিউমেৰলজিটো সায়েন্সে কৈছে যে নিউমেৰলজিত বৰ্তমান কোনো ধৰণৰ এতিয়ালৈকে এনেকুৱা প্ৰুফ নাই যে নাম্বাৰৰ কিবা পাৱাৰ আছে স্পেচিয়েল। উদাহৰণস্বৰূপে আমি ভাবি ল'লোঁ যে কিছুমান নাম্বাৰ আমাৰ কাৰণে লাকি বা আনলাকি, আৰু আপোনাৰ ব্ৰেইনে আপুনি যেনেধৰণে ভাবিব সেই নাম্বাৰটো যোৰ লগত কানেক্ট হৈ থাকিব, আপোনাৰ ব্ৰেইনেও তাত তেনেধৰণে ৰিয়েক্ট কৰিব যেনেধৰণে আপুনি ভাবিব। ঠিক তেনেকুৱা ধৰণে মুনষ্টোন হওক বা ৰক্তপ্ৰবাল হওক, এইবিলাকতো ক্ষেত্ৰতো কোনো ধৰণৰ স্পেচিয়েল এনাৰ্জি সেই আঙুঠিত নাথাকে, গোটেই এনাৰ্জি থাকে আপোনাৰ ব্ৰেইনত। অৰ্থাৎ আপুনি যেনেধৰণে ভাবিব তেনেধৰণে কাম কৰিব। উদাহৰণস্বৰূপে আপুনি আঙুঠি এটা পিন্ধি ল'লে আৰু পিন্ধাৰ লগে লগে আপোনাৰ ব্ৰেইনে এক ছাপোৰ্ট অনুভৱ কৰে যে আঙুঠিটো পিন্ধাৰ পিছত আপোনাৰ সকলো ভাল হ'ব, আপুনি ষ্ট্ৰং হয়, আৰু আপোনাৰ ব্ৰেইনেও ৰিয়েক্ট আপোনাক তেনেকুৱাকৈ কৰাব। আৰু ছায়েন্সেও এইটো কথা মানি লয় যে দৰাচলতে হিউমেন ব্ৰেইনে মানুহৰ শৰীৰত বা মানুহৰ জীৱনত প্ৰভাৱ যথেষ্ট পেলায়। কিন্তু যেতিয়া আমি এইবোৰ পৰিধান কৰোঁ তেতিয়া আমাৰ ব্ৰেইনটোৱে মানি লয় যে আমি কিবা এটা ছাপোৰ্ট পাইছোঁ, যেন এক ৰিমাইণ্ডাৰ যে চব ঠিক হৈ যাব, আমি ষ্ট্ৰং। তেন্তে বাৰু প্ৰকৃত সত্য কি? প্ৰকৃত সত্যটো হ'ল যে এষ্ট্ৰলজি, নিউমেৰলজি, টেৰট কাৰ্ড ৰিডিং এই সকলোবিলাকে দৰাচলতে সাইকোলজিকেলি কাম কৰে, প্লেনেটছ বা গ্ৰহ নক্ষত্ৰৰ জৰিয়তে নহয়। কিন্তু আকৌ ইয়াৰ অৰ্থ এইটো নহয় যে মানুহৰ এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতাবোৰ মিছা, সেই অভিজ্ঞতাবোৰ সত্য, মাত্ৰ তাৰ কাৰকবোৰ বা তাৰ ৰিজনটো এই গ্ৰহ নক্ষত্ৰ নহয়, তাৰ ৰিজন হ'ল মানুহৰ নিজৰ ব্ৰেইনটো। সায়েন্সেও মানে যে হিউমেন মাইণ্ডে মানুহৰ শৰীৰত এক ৰিয়েল প্ৰভাৱ পেলায়, যেনেকৈ ষ্ট্ৰেছৰ পৰা বেমাৰ আৰু আশাৰ পৰা দ্ৰুত গতিত আৰোগ্যতা। সেয়েহে জুবেদ ষ্টাইলত এটা কথাই ক'ব পাৰি যে এষ্ট্ৰলজি বিজ্ঞান নহ'ব পাৰে, কিন্তু ইমান বেকাৰো নহয়। প্ৰব্লেম মাত্ৰ তেতিয়া হয় যেতিয়া মানুহে এষ্ট্ৰলজিক নিজৰ জীৱনৰ গাইডেন্স হিচাপে নলয় বা গাইড হিচাপে নলয়, গোটেই গ্ৰহ নক্ষত্ৰৰ ওপৰতে নিজৰ জীৱনৰ সকলো ধৰণৰ সিদ্ধান্ত সঁপি দিয়ে। সেয়েহে কওঁ যে এষ্ট্ৰলজিক দৰাচলতে নিজৰ জীৱনৰ গাইডেন্স হিচাপে আপোনালোকে ব্যৱহাৰ কৰক, কিন্তু নিজৰ জীৱনৰ যি কণ্ট্ৰল হয় বা যি ৰিম'ট কণ্ট্ৰল হয় সেইটো সদায় আপোনাৰ নিজৰ হাতৰ মুঠিত ৰাখক, গ্ৰহ নক্ষত্ৰৰ ওপৰত নহয়। ধন্যবাদ। Stay tuned, stay updated.